তো ভাই লোক মই বৰ্তমান আছো আমাৰ গোৱালপাৰাৰ আটাইতকৈ ডাঙৰ আৰু ওখ পূজা মণ্ডপত আৰু ইয়াতে বনোৱা হৈছে জগন্নাথ পুৰীৰ যোনটো ৰথ আছে সেই ৰথটোক একদম এক্সাক্ট হুবহুব মানে কাৰ্বন কপি বনাই দিছে আৰু এই ৰথখনৰ হাইট হৈছে 55 ফুট আৰু এইফালে চাব পাৰে আপোনালোকে চকাবিলাক ডিজাইন কালাৰ মানে একদম এক্সাক্ট হুবহু তেনেকুৱা বনাই দিছে মই স্ক্ৰীনত এখন ফটো দি আছো আপোনালোকে মিলাই চাই লওক মানে একদম এক্সাক্ট হয় তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই ৰথখনৰ লগতে আমাৰ গোৱালপাৰা যিমান মানে পূজা মণ্ডপ আছে গোটেইখিনি দেখুৱাম কিন্তু ভিডিঅ'টোৰ আৰম্ভণি হ'ব চাইকেলৰ পৰা তো ভাই লোক আজি চাইকেল লৈ ওলাইছো মানে সবে কৈ আছে পূজাৰ ভিডিঅ' লাগে তো পূজাৰ ভিডিঅ' আহি গ'ল আৰু প্ৰথমতে আমি গৈ আছো শ্মশানৰ পূজা মণ্ডপলৈ তো আহি পালো আমাৰ শ্মশানত আৰু এতিয়া আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাই আছো তো চাব পাৰে ভিতৰত সোমাই কি ধুনীয়া এটা পৰিৱেশ মানে কি ধুনীয়াকে ডেকৰেশ্যন কৰিছে আৰু লগতে ঠাইৰ কোনো অভাৱ নাই চাওক ইয়াতে বহুত মানুহ একলগে থিয় হ'ব পাৰিব আৰু শ্মশানৰ ভিতৰত ইমান জাগা আছে বুলি ভাবা নাছিলো ইয়াতে মোটামুটি 5-6 জন মানুহ বঢ়িয়াকে মানে আহি কেনে পূজা চাই থাকিব পাৰিব আৰু এতিয়া এইফালে চাওক এইফালে আৰু এখন গেট বনাইছে আৰু যদি আপোনালোকে সোমাই যায় অলপমান তেতিয়াহ'লে ৰাইট সাইডে আপোনালোকে মা দুৰ্গাৰ প্ৰতিমা পাব আৰু লেফট সাইডে শিৱলিংগ পাব মানে কি ধুনীয়াকে শিৱলিংগ বনাইছে চাওক আপোনালোকে তো চাব পাৰে আপোনালোকে ইয়াতে কি ধুনীয়াকে শিৱলিংগ বনাইছে আৰু চাৰিওফালে বহুত কিবা প্ৰতিমা বনাইছে মা দুৰ্গাৰে প্ৰতিমা হয় আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছো আৰু গৈ কেনে আমি যাম চক বজাৰত আৰু চক বজাৰ যাবলৈ ললো শৰ্টকাট মানে কলনি হৈ গৈ আছো আৰু কলনিত চাব পাৰে আপোনালোকে কি ধুনীয়াকে ছাতিৰে ডিজাইন কৰিছে মানে ছাতিৰে ইমান ধুনীয়াকে ডেকৰেশ্যন কৰিছে আৰু এনেকুৱা এটা ডেকৰেশ্যন আমাৰ ঈদৰ সময়তো কৰা হৈছিলে তো এতিয়া আছিলে কলনি দুৰ্গা পূজা আৰু এতিয়া আমি গৈ আছো চক বজাৰ বলক চাইকেল চলাই কিন্তু অলপ ভাল হয় মানে বাইকতকে বহুত সুবিধা ও এইফালে টিলাপাৰাটো আছিলে পাহৰি গ'লো এইটো দেখুৱাব ঘূৰি আহোঁতে দেখুৱাই আছো আপোনালোকক বহুত দেৰি হৈ গৈছে সন্ধিয়াৰ আগতে চব কমপ্লিট কৰি দিম দিয়ক আজি তো ভাই লোক ফাইনেলি আহি পালো চক বজাৰ আৰু আপোনালোকে চাব পাৰে কি ধুনীয়াকে পুৰী জগন্নাথত যোনটো ৰথ আছে সেই ৰথটোৰ আৰ্হিত একদম এক্সাক্ট হুবহু তেনেকুৱা বনাই দিছে আৰু এই ৰথখনৰ হাইট কিমান হ'ব এতিয়া আমি এই ৰথখন বনোৱাৰ মাষ্টাৰ মাইণ্ড পবিত্ৰদাৰ পৰা সকলোখিনি জানি আছো এইফালে আছে পবিত্ৰদা এইটো কিমান ফুট ওখ বনাইছে এইটো 55 ফুট ওখ তো গম পাইছে আপোনালোকে 55 ফুট ওখ বনাইছে আৰু এইখন মানে জগন্নাথৰ যোনটো ৰথ মানে থাকে সেই ৰথখন বনাইছে আৰু একদম আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছো কাপোৰ চাপোৰ এইবিলাক ইউজ কৰিয়ে বনাইছে আপোনালোকক দেখুৱাই আছো আৰু এই ৰথখন বনাইছে ইয়াৰ লোকেল কাৰিকৰে আৰু বনাওঁতে ইউজ কৰা হৈছে ফৰ্ম কাপোৰ কাগজ প্লাইবোৰ্ড এইবিলাক ইউজ কৰিহে এইটো বনাইছে এইবিলাক মই আপোনালোকক দেখুৱাই দি আছো এই চাওক এইখিনি হৈছে আপোনাৰ কাগজ এইবিলাক হৈছে ফৰ্ম লাৰিলে গম পাব একদম চফ্ট হয় আৰু এইবিলাক পাইপ হয় মজা বনাইছে কিন্তু একদম এক্সাক্ট বনাই দিছে কিন্তু আপোনালোকে মজা ওপৰত চাগে আপোনালোকে হাৰি চাৰি কিবা দিছে ন পাচি দিছে সেইফালে ওপৰত ন আচ্ছা তাতে অলপ আগতে বান্দৰো উঠিছিলে তো ভাই লোক আপোনালোকক চক বজাৰৰ পূজা মণ্ডপটো বহুত ধুনীয়াকে দেখুৱাই দিলো আৰু এতিয়া গৈ আছো ইয়াৰ পৰা কালিবাৰী বলক আৰু ভাই লোক মানে প্ৰত্যেক বছৰ চক বজাৰত একদম কিবা এটা ইউনিক দেখুৱাব চেষ্টা কৰে মানে মানুহৰ এক্সপেক্টেশ্যন বহুত বেছি থাকে তো মানে সেই এক্সপেক্টেশ্যনত মানে খাৰা উতৰা যে কয় বহুত ধুনীয়াকে বনাইছে আপোনালোকে আহিব নিশ্চয় চাব বহুত ভাল পাব বাৰু ফাইনেলি আহি পালো কালিবাৰী পূজা মণ্ডপ আৰু ইয়াতে চাব পাৰে আপোনালোকে গণেশ ভগৱান কি ধুনীয়াকে শুই আছে তো চাই আছে কি ধুনীয়াকে গণেশ ভগৱানৰ মানে মূৰ্তিটো বনাইছে আৰু লগতে এইফালে চাব পাৰে মুছাক আছে আৰু এইফালে লাডু চাডু বনাই থৈছে মানে বহুত ধুনীয়াকে বনাইছে কি কম আপোনালোকে আহিলে বহুত এনজয় কৰিব আৰু ইয়াতে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ কেনে মানে হৰিচপা হৈ কেনে ট্ৰান্সপৰ্ট হৈ কেনে আমি যাম বেলতলা আৰু এটা কথা মানে আপোনালোকক কালিবাৰী চক বজাৰ এইবিলাকৰ যোনটো মানে মণ্ডপ দেখুৱালো সেইবিলাক মানে তাৰে লোকেল কাৰিকৰে কৰিছে মানে তেওঁলোকে নিজে এইবিলাক কৰিছে কোনো বাহিৰৰ কাৰিকৰ লৈ অহা নাই মানে কি কম আচৰিত লাগে আমাৰ গোৱালপাৰাত ইমান ধুনীয়া মানে কাৰিকৰ আছে মানে কাম কৰিব পৰা মানুহ আছে গম পাইছে ন আৰু আহি পালো হৰিচপা কিন্তু ইয়াতে পুৰা লাউড মিউজিক চলি আছে তো ইয়াতে বেছি সময় ৰখি থকাটো ঠিক নহ'ব আৰু এইফালে চায়ন ভাইটি আছে মোৰ মানে ভিডিঅ' চাই ভাল লাগে একদম বঢ়িয়া আহিছো হা আৰু এতিয়া গৈ আছো টিলাপাৰা বৰক আৰু টিলাপাৰা পোৱাৰ আগতে আমি পালো বৰপুখুৰীৰ পাৰৰ যোনটো পূজা মণ্ডপ আছে সেইটো অলপমান বাহিৰৰ পৰা দেখুৱাই দি আছো চাই লওক তো চালে আপোনালোকে এইটোও ভাল লাগিছে ন ইয়াতে আহি যাব আপোনালোকে পাৰিলে আৰু এইফালে চাওক এইখন হৈছে আমাৰ বৰপুখুৰী আৰু লগতে আছে এইখন পাৰ্ক কি ধুনীয়া লাগে এইখিনিত আহিলে আপোনালোকে বহুত মজা পাব আহি যাব আৰু ভাই লওক শেষত আহি পালো টিলাপাৰা আৰু ইয়াতে চাব পাৰে আপোনালোকে এনেকে চেলফি পইণ্ট বনাইছে আৰু এইফালে চাব পাৰে কি ধুনীয়াকে লাইট চাইট লগাই দিছে আৰু পেণ্ডেলৰ কথা কি ক'ম মানে প্ৰত্যেক বছৰ যেনেকে পেণ্ডেল বনাই তাতকে অলপ মানে এইবাৰ কম হৈছে ক'ব গ'লে মানে কথাটো হ'ল বাজেটৰ ওপৰত কথা ন বাজেট যেতিয়া বেছি হ'ব তেতিয়া মানে পেণ্ডেল ভাল হ'ব যেতিয়া বাজেট কম হ'ব তেতিয়া পেণ্ডেল বেয়া হ'ব আৰু মানে বেয়াটো নহয় মানে কি ক'ব আৰু যিখিনি পাৰে তেওঁলোকে তেনেকে কৰে ন তো এতিয়া ইয়াৰ পৰা গৈ আছো নেপালী মন্দিৰ বলক বেলতলাৰ ফালে আৰু এতিয়া আমাৰ গোৱালপাৰা কলেজ হৈ কেনে গৈ আছো স্বৰ্ণ মন্দিৰ চাব মানে য'ত নেপালী মন্দিৰত বনাইছে স্বৰ্ণ মন্দিৰটো আৰু এইবাৰ আমাৰ গোৱালপাৰা কলেজৰ ভিতৰতে মানে ফিল্ডত ধুনীয়া মীনা বজাৰো আহিছে মানে আপোনালোকে মীনা বজাৰত আহিব পাৰিব মানে ফেমিলি লৈ কেনে আৰু ভাই লোক আপোনালোকে গম পায়নে আমাৰ বলিউড চিনেমা এখন অস্কাৰৰ কাৰণে নমিনেট হৈছে মানে লাপাটা লেডিজ চিনেমাখন অস্কাৰৰ কাৰণে নমিনেট হৈছে আৰু এই চিনেমাখনৰ প্ৰডিউচাৰ হৈছে আমিৰ খান চাব আপোনালোকে বঢ়িয়া চিনেমা মানে মই চাইছো একদম আল্টিমেট চিনেমা হয় আল্টিমেট বাৰু ফাইনেলি আহি পালো আমাৰ ডিচি অফিচৰ সন্মুখত অৱস্থিত নেপালী মন্দিৰলৈ তো ভাই লোক ফাইনেলি আহি পালো নেপালী মন্দিৰ আৰু এই পূজাখন এইবাৰ 46তম পূজা হ'বলৈ গৈ আছে মানে 45তম পূজা যোৱা বছৰ হৈ গৈছিল আপোনালোকক দেখুৱাইছিলো আৰু এইবাৰ 46তম পূজা চলি আছে আৰু নেক্সট আৰু 4 বছৰৰ ভিতৰতে গোল্ডেন জুবিলি হ'বলৈ গৈ আছে তো ইয়ালৈ আপোনালোকে আহিব ধুনীয়া
ধুনীয়াকৈ স্বৰ্ণ মন্দিৰ বনাইছে মানে অমৃতসৰত যোনটো স্বৰ্ণ মন্দিৰ আছে সেইটো বহুত ধুনীয়াকৈ বনাইছে আহি যাব আপোনালোকে চাবলৈ আৰু এতিয়া ইয়াৰ পৰা ওলাই গৈ আছোঁ আৰু গৈ আছোঁ বেলতলা বলক তাতো কি বনাইছে নাজানো কিন্তু আপোনালোকক গৈ ডাইৰেক্ট লাইভ দেখুৱাই আছোঁ বলক 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 আৰু মোৰ এটা বস্তু বেয়া লাগে মানে ইমান ধুনীয়াকৈ ইমান কষ্ট কৰি পেণ্ডেলবিলাক বনাই তাৰপিছত আৰু 2-3 দিন পিছতে মানে খুলি দিব লাগে মানে মোৰ মতে 1 মাহ মান ৰাখি থ'ব লাগে মানে ইমান ধুনীয়াকৈ বনাই কষ্ট কৰে ন মানে এনেকুৱা লাগে কষ্টৰ ফলটো ভালকৈ নাপায় আৰু আগিয়েতো বোলে কিবা বহুত ধুনীয়া মানে পেণ্ডেল কৰিছে কিবা আদিনাথ দেৱতাৰ মূৰ্তি বনাইছে কিন্তু সেইখিনি এইবাৰ আপোনালোকক দেখুৱাব নোৱাৰিম নেক্সট ভিডিঅ'ত ট্ৰাই কৰিম আপোনালোকক দেখুৱাবলৈ এতিয়া বলক বেলতলা কি বনাইছে চাই আহোঁ তো ভাই লওক ফাইনেলি আহি পালোঁ বেলতলা আৰু বেলতলাত চাব পাৰে আপোনালোকে কি ধুনীয়াকৈ কলহ বনাইছে আৰু কলহৰ ওপৰত যে মানে নাৰিকল থাকে নাৰিকলৰ লগতে আম পাত গোটেইখিনি বহুত ধুনীয়াকৈ দি দিছে আৰু প্ৰত্যেকবাৰে এই ব্যতিক্ৰমী চিন্তা চৰ্চা কৰে এইফালে আছে দেৱদা তো দেৱদা মানে কেনেকৈ ভাবিলে এইটো ভাবিলোঁ মানে যিহেতু আমাৰ পূজাত আমাৰ ঘট লাগে হয় 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 আৰু ঘট পূজা লাগিব যদিও মূৰ্তি হয় মূৰ্তি পূজা হ'লেও মেইনলি ঘট পূজাটো আমাৰ মেইন লাগিব সেইকাৰণে ঘটৰ আইডিৰে আমি এইবাৰ মণ্ডপটো বনাইছে তো গম পাইছে ইমান ধুনীয়া চিন্তাধাৰা আৰু ইমান ধুনীয়াকৈ বনাইছে মানে কি ক'ম আৰু বহুত মজা লাগিছে আপোনালোকে বেলতলাত আহিব আৰু এই পূজা মণ্ডপটো চাব বহুত বেছি ভাল পাব আৰু দাদাহঁতৰ কষ্টৰ ফলটো তেওঁলোকক দিব তাৰমানে গম পাইছে ন তো দাদা বহুত বেছি ভাল লাগিছে আজি ভাল লাগিছে বহুত বেছি ভাল লাগিছে তো ভাই লওক আজিৰ ভিডিঅ'টোত আপোনালোকক গোৱালপাৰা দুৰ্গা পূজা মণ্ডপসমূহ বহুত ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা ফ'ল' কৰিব নাপাহৰিব তো লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় আই অসম